Hello foodies, welcome back to Khao Ahok. আৰু আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা ফুড ৰিভিউ। একচুৱেলি এইটো এটা ৱেফাৰ্ছৰ ৰিভিউ হয় আৰু ইয়াত মোৰ লগত আজি থাকিব মোৰ এজন টিকলু গেষ্ট। সেই টিকলু গেষ্টনো কোন হয় আপোনালোকে চালে গম পাব আৰু আমি দুইটাই টেষ্ট কৰি ক'ম আপোনালোকক ৱেফাৰ্ছকেইটাৰ মানে কেনেকুৱা আৰু খাবলৈ, কাৰণ এটা কোম্পানীৰে বহুতকেইটা ফ্লেভাৰ ওলাই দিছে, গতিকে বেষ্ট কোনটো ৱৰ্ষ্ট কোনটো জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। So hi everyone, welcome back to my channel Khao Ahok. আৰু আজি মই অকলে নাখাওঁ, so আজি মোৰ লগত আছে মোৰ মানে পাৰ্টনাৰ। আজি খাব সি মোৰ লগত। কি খাব আৰু আমি আপোনালোকক কিহৰ ৰিভিউ দিম সিয়ে ক'ব। কোৱা। Wafers. কি ৱেফাৰ্ছ দেখাই দিয়া। চ' এইটো নাবাটি বুলি এটা কোম্পানী হয়, তাৰে বহুতকেইটা ৱেফাৰ আছে, আপোনালোকে ডেফিনেটলি বজাৰত দেখি থাকে। গতিকে আমি এটা এটাকৈ আজি গোটেইকেইটা হ'ব, গোটেইকেইটা দেখাব নালাগে, মই দেখাই দিম। তো আমি চাম আৰু খাম হয়নে, তাৰ কোনটো ভাল লাগে, মোৰ কোনটো ভাল লাগে, কোনটো ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আপোনালোকক ক'ম। আৰু আপোনালোকে মানে যেতিয়া কিনিব যাব বজাৰত আপোনালোকৰ হেল্পফুল হ'ব, কাৰণ কেতিয়াবা আমি ভাল লাগিলে লৈ আহোঁ ন, কিন্তু ঘৰত আহি ভাল নালাগে। গতিকে এনেকুৱা ধৰণৰ কিছুমান ৰিভিউ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, গতিকে চাই থাকক ভিডিঅ'টো। চ' Let's get started. য়েছ, এতিয়া আমি ষ্টাৰ্ট কৰিম। আৰু ফাৰ্ষ্ট মই লৈছোঁ এই চকলেট ফ্লেভাৰটো দি। চকলেট ফ্লেভাৰটো মই খাইছোঁ আগতে, কিন্তু বিটুৱে টেষ্ট কৰা নাই ন। ই মোৰ ভতিজা হয় দেই, আপোনালোকক কৈ দিছোঁ। আৰু এতিয়া এয়া আমি দুটা ওলাইছোঁ চকলেট ফ্লেভাৰ। লোৱা, এইটো লোৱা। কেনেকুৱা, ভালেই ন? বেয়া নহয়, ভাল হয়। যদি ভাল লাগে মই এনেকৈ দিম, সিও এনেকৈ দিব, আৰু এভাৰেজ হ'লে এনেকৈ ক'ম, আৰু মানে এইটো আৰু যদি একদম বেয়া লাগে এইটো দিম। চ' এইটো তোমাৰ মতে কেনেকুৱা? মাজতে আৰু মোৰ মতেদিও ঠিক ঠাক আৰু খাব পাৰে। চ' গোটেই খাই দিলা মোৰতো থাকিয়ে গ'ল, পিছত খাম। গোটেই খাই থাকিলে এতিয়া একদম পেট ভৰ্তি হৈ যাব। নেক্সট আমি খুলি আছোঁ কোনটো? ভেনিলা। বিটুৰ এইটো খুব বোলে ভাল লাগে, আপোনালোকে উল্টাকেও দেখিব পাৰে। গতিকে এইটো ভেনিলাটো এতিয়া ট্ৰাই কৰিম। ফাৰ্ষ্ট আমি চকলেটটো ট্ৰাই কৰিলোঁ, আপোনালোকে খাব পাৰে। চকলেট যিবিলাক নৰ্মেল ৱেফাৰ তেনেকুৱাই লাগিছে। এতিয়া ভেনিলাটো ষ্টাৰ্ট কৰিম, এটাৰ পৰাই ষ্টাৰ্ট কৰোঁ, ৰ'বা। লোৱা, বেছি খাবলৈ মন যোৱা নাই, গতিকে বা তাৰ ভাল লাগিলে মোৰ মতে কি ঠিকে আছে, ভাল লাগিছে। চ' ভেনিলা হৈ গ'ল। এতিয়া আমি খাম কি আছিলে, পিংক লাভা। মানে ডেফিনেটলি আপোনালোকে দেখি গমেই পাইছে এইটো ষ্ট্ৰবেৰী হ'ব। আৰু অকণমান ওচৰলৈ লৈ আহোঁ, গতিকে এইটো খাবলৈ মন গৈছেনে? ষ্ট্ৰবেৰীটো ভালেই লাগে ন। আৰু আজি আমি একদম ঘৰত থকা নিচিনাকৈ ভিডিঅ' বনাবলৈ আহি গৈছোঁ, কাৰণ সি আহিছে মোৰ ঘৰত ফুৰিবলৈ। গতিকে ভাবিলোঁ আমি কিবা এটা ৰিভিউকে দিওঁ আপোনালোকক, আৰু কিবা কিবি ধুনীয়া ধুনীয়া এক্সাইটিং ৰিভিউ আহি থাকিব আমাৰ তাত, এইটো চেনেলত চাই থাকিব। চ' এতিয়া আমাৰ থাৰ্ড ন, থাৰ্ডটো হ'ব এই ষ্ট্ৰবেৰীটো। এয়া লৈছোঁ, ধুনীয়া হয় এইকেইটা, মানে অলপ চিজি ফ্লেভাৰ থাকে ন। মানে নৰ্মেল আপোনালোকে যিটো খাব ৱেফাৰ্ছ তাতকৈ একেবাৰে বেলেগ, কাৰণ ইয়াত এটা চিজৰ ফ্লেভাৰ থাকে। মজা এইটো। আৰু ভেনিলা, একদম ভেনিলা ষ্ট্ৰবেৰী অলৱেজ ফেভৰেটে থাকে। আৰু এইটোতো মই খায়ে থাকোঁ। এইটো হ'ল চিজ ফ্লেভাৰ। এইটোত লিখা আছে চিজি ক্ৰীম ৱেফাৰ। এইটো আপোনালোকে যদি খোৱা নাই খাব, মোৰ একদম হাইলি ৰিকমেণ্ডেড। এতিয়ালৈকে এইটোৱে মোৰ ফেভৰেট আছিলে, গতিকে ফাৰ্ষ্ট এইটো খুলি লওঁ, আৰু লাষ্টত আৰু এটা আছে নতুন, সেইটো আমি খাম অলপ পিছত, দেখাই আছোঁ। এইটো মই খায়ে থাকোঁ আৰু এইটো মোৰ ফেভৰেটে হয় বৰ্তমানলৈকে। চ' খোৱা, এটাই খোৱা। ৰিভিউ দিয়া, ময়ে কৈ আছোঁ। বিটুৱে ক'ব তাৰ কেনেকুৱা লাগিছে। ভাল লাগিছে এইটো খায়ো। গোটেইকেইটাৰ ওপৰত কোৱা, চাৰিটা খালা নহয়, কোনটো বেষ্ট লাগিল? মোৰ পিংক লাভাটো বেষ্ট লাগিছে। মোৰ পিংক লাভাটো চবতছে বেছি ভাল লাগিছে। পিংক লাভাটো ভাল লাগিছে।
গতিকে আগলৈও ধুনীয়া ধুনীয়া ৰিভিউ আপোনালোকে পাই থাকিবলৈ চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰক আৰু ঠিক আছে তেতিয়াহ'লে এতিয়া আমি এইকেইটা খালোঁ এতিয়া লাষ্ট আচ্ছা মইতো ৰিভিউটো দিয়াই নাই এইটো মোৰ কাৰণে সদায় থামছ আপ গতিকে ভেনিলা ষ্ট্ৰবেৰী আৰু চীজ এইকেইটাই থামছ আপ পাইছে আৰু এইটো চকলেটটো একদম মাজতে আৰু বাকীকেইটা যেনেকুৱা তেনেকুৱাই লাগিছে বাকী কোম্পানীবিলাকৰ যেনেকুৱা লাগে গতিকে এতিয়া আমি লাষ্ট খাম এইটো খাবলৈ মোৰ বহুত মন গৈ আছে চ' এতিয়া আমাৰ গোটেইকেইটা হৈ গ'ল কি হ'ল ভেনিলা ষ্ট্ৰবেৰী তাৰপাছত এইফালে চকলেট চীজটো এতিয়ালৈকে মই পূৰা ভাল পাই আছোঁ এতিয়া লাষ্ট এইটো আছে কোকোলাভাটো এতিয়া আমি খাম আৰু এয়া খুলিছোঁ আপোনালোকে যদি এইকেইটা ক'ৰবাত পায় মলত পাব চাগে ক'ৰবাত গুৱাহাটীততো পায় গতিকে বিটু ৰখি আছে এইটোৰ কাৰণে তেতিয়াৰ পৰা খাম বুলি ময়ো লোৱা ফাইনেলি এতিয়া কোনে নাম্বাৰ 1 পায় এতিয়াহে আমি গম পাম কেনেকুৱা ভাল নহয় সিগনেল দিয়া ডাবল নে থামছ আপ চ' দুইটাৰ মতে আনডাউটেডলি কোন জিকিলে কোকোলাভা ইজ দ্য উইনাৰ চ' আপোনালোকে এই গোটেইকেইটা ফ্লেভাৰ ধৰা দুটা এই গোটেইকেইটা ফ্লেভাৰৰ ভিতৰত যদি পায় ট্ৰাই কৰিব পাৰে গোটেইকেইটাই চকলেটটো নৰ্মেল আৰু বাকী আমাৰ কোকোলাভা ভেনিলা এণ্ড ষ্ট্ৰবেৰী এণ্ড চীজ গোটেইকেইটাই ধুনীয়া চ' আজি দিলোঁ আপোনালোকক কোনো এইবিলাক পেইড প্ৰমোশ্যন নহয় আমি এনেই মাজে মাজে এনেকুৱা ৰিভিউ কিছুমান আনি থাকিম গতিকে ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিব একদম আৰু তাৰ লগতে হওক বা বেলেগৰ লগতো হওক আৰু ভাল ভাল ভিডিঅ' আহি থাকিব আজি একদম আপোনালোকে মানে মোক ঘৰুৱা ষ্টাইলত দেখিছে আৰু ঘৰত এনেকৈ থাকোঁ গতিকে ঠিক আছে আজি ভিডিঅ'টো ইমানেই বাবাই কেনেকুৱা লাগিলে জনাব চ' see you in my next video till then eat healthy and stay healthy bye bye